নমস্কাৰ। সেউজ সমাসন গ্ৰহণ কৰিব। অহাকালিলৈ 4 বহাগ গছ বিহুৰ দিন। গৰু বিহুত যি ধৰণে গৰুক শ্ৰদ্ধা সন্মান কৰোঁ, মানুহৰ বিহুত জ্যেষ্ঠজনক শ্ৰদ্ধা, সৰুজনক মৰম দিওঁ, বিহুৱান দিওঁ, ঠিক তেনেধৰণে আমি গছ বিহুৰ দিনাখন প্ৰত্যেকেই নিজৰ ঘৰত কমেও এজোপাকে গছৰ পুলি ৰুম আৰু আমাৰ বাৰীৰ চৌহদৰ কোনোবা এজোপা ডাঙৰ গছক আমি বিহুৱান দিম। আৰু যদি নিজৰ বাৰীত ডাঙৰ গছ নাথাকে তেতিয়া কাষৰ কোনোবা গছক আমি বিহুৱান পিন্ধাম আৰু এই ধৰণে আমি গছ বিহুক আদৰিম। সামাজিক ব্যৱধান ৰাখি পেলাই আমি কামটো কৰিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান পৰিৱেশ আৰু প্ৰকৃতি কি হৈছে আপোনালোকে সকলোৱে জানে। য'তেই প্ৰদূষণ মুক্ত হৈছে তাতেই কৰোণাৰ আতংকও কম। গতিকে এই সন্ধিখনত আমি প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধা সন্মান জনাব লাগে। যোৱাকালি যিটো ধুমুহা হৈ গ'ল আমি সকলোৱে গম পাইছোঁ। আৰু আহিবলগীয়া দিনত পানীৰ যি নাটনি হ'ব, জলবায়ুৰ যি পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, এইবিলাকে আমাক সঁচাকৈ ভাৰাক্ৰান্ত কৰিব। প্ৰাকৃতিক দুৰ্যোগে আমাক জুলুকে জুলুকে খুৱাব, প্ৰকৃতিয়ে ধাৰ আমাক বুজাই ল'ব। গতিকে আমি এটা কথা আমি মনত ৰাখিব লাগিব যে অন্ন, বস্ত্ৰ, বাসস্থান, কিন্তু তাৰ আগতে আমি জন্ম হৈ প্ৰথম অক্সিজেনহে লৈছিলোঁ। এই মৌলিক প্ৰয়োজনকেইটাৰটো আগত আমাৰ অক্সিজেন লাগে। গতিকে আমি অক্সিজেনৰ কাৰণে কি কৰিছোঁ আমি সকলোৱে নিজক সোধোচোন বাৰু। আৰু মই এইটোৱে কথা কওঁ যে এজন মানুহে এবছৰত এজোপাকে গছ ৰুই ডাঙৰ কৰিব লাগে। তেতিয়া তেওঁ প্ৰকৃতিৰ পৰা যিবিলাক মাটি, পানী আৰু বায়ু সেৱন কৰোঁ আমি, সেইখিনিৰ পৰা আমি সম্পূৰ্ণ ঋণমুক্ত হ'ব পাৰোঁ। গতিকে কাইলৈৰ দিনটো ভাল দিন। গতিকে আমি সকলোৱে গছ ৰুই আৰু গছক বিহুৱান দি আমি গছ বিহুক আদৰিম। আৰু তাৰ যি 2খন ফটো আপোনালোকে গছ বিহু যি গ্ৰুপ আছে ফেচবুকত, তালৈ আপোনালোকে নিজৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰিব। আৰু আমি ফটোখন আপোনাক সদায় আমি সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিম। আপোনালোকক জনাই থওঁ, বিগত 23 বছৰ আমি গছ বিহু উদযাপন কৰি আহিছোঁ। আৰু 4 বহাগৰ দিনটোতে আৰম্ভ হয় গছ বিহু মেলাখনৰ। আৰু এই গছ বিহু মেলাখনৰ সামৰণি পৰে 5 জুন বিশ্ব পৰিৱেশ দিৱসৰ দিনা। আহক আমি সকলোৱে মিলি ধৰাখন জীপাল কৰোঁ, সেউজীয়া কৰোঁ।